बोरमा बाथौ आश्रम गोजौ फरायसालिया साननैनि मेहेरगोनां हाबाफारिजों रुफाथि फोरबो फालिथाय खुंफुंदों। बाक्सा जिल्लानि सिङाव थानाय बोरमा बाथौ आश्रम गोजौ फरायसालिया देग्लाय बोसोराव रुफाथि फोरबो फालिथाय खुंफुंदों। बोरमा हालामनि सानैसो गोसो गुदुं सांग्रां समाज सिबियारि नाजानायाव बर' बिजोंनि फरायसाफोरखौ गुनगोनां सोलोंथाइ होनायनि थांखिजों 1997 इं मायथाइयावनो गायसनजानाय बोरमा बाथौ आश्रम गोजौ फरायसालिया देग्लाय बोसोराव 25 बोसोराव आगान होबाय। बेनिखायनो भैथि दाननि 26 आरो 27 इं खालाराव साननैनि मेहेरगोनां हाबाफारिजों रुफाथि फोरबो फालिथायखौ खुंफुंदों। बे फालिनायावनो फुंबिलिनि समनिफ्रायनो गोबां मेहेरगोनां हाबाफारिजों खुंफुंनाय जायो। बेबायदिनो जोबथा सानखालि 27 अक्ट'खालि गेवलां मेलबो लानाय जादों होननानै मिथिहोदों। बे गेवलां मेलावनो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी BKWSA नि लेङाइ गाहाय मावफुं सोद्रोमा रमिय' P नार्जारी मोनाबो बाहागो लाफैगोन होननानै मिथिहोदों। बाथौ आश्रम हाई स्कुल बरमार এই ৰূপালী জয়ন্তী পাতিবলগা হোৱাৰ কাৰণটো এইয়ে যে আমি 25 বছৰৰ ভিতৰত অন্য অনুষ্ঠানবিলাকে যেনেকৈ 25 বছৰ পাতিছোঁ তাৰ লগতে ৰাইজক এইটোৱেই মেছেজ দিব বিচাৰিছোঁ, ৰাইজে যাতে ইয়াৰ পৰা বৰমা বাথৌ আশ্ৰমৰ যিখিনি বিগত বছৰত শিক্ষা গ্ৰহণ হৈ গ'ল, এইখিনি কেনেধৰণৰ হৈ গ'ল আৰু আমি ভৱিষ্যতে আমি কি কৰিব বিচাৰিছোঁ আৰু কি কাৰণত কৰিব বিচাৰিছোঁ, এই কথাটো আমি বিশেষভাৱে ৰাইজক জনাই আমি মানে পদে পদে পদোন্নতি কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আজি কাৰ্যসূচী প্ৰথমতে মুখ্য দ্বাৰ উন্মোচন, তাৰ লগতে পতাকা উত্তোলন আৰু তাৰপিছত নিশ্চয় একাদিক্ৰমে এই অন্যান্য অতিশালা নাইবা মানে মুখ্য মানে মঞ্চ, তাৰ লগতে ভজনালয় সেইখিনি আমি উদ্বোধন কৰাৰ কামখিনি কৰিলোঁ। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী হ'ব প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত বাৰ্তালাপ আৰু তাৰ লগতে এই মানে ৰূপালী জয়ন্তীৰ যি সিংহাগ্ৰ এইটো উন্মোচন কৰা হ'ব। আলোচনী নহয়, স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। আৰু আজি ইয়াত বিশেষকৈ ভাগ ল'ব স্মৃতিগ্ৰন্থৰ পৃষ্ঠপোষক বৰমা সমষ্টিৰ 62 নং বৰমা সমষ্টিৰ বিধায়ক ভূপেন বৰাদেৱে উন্মোচন কৰাৰ কথা। অহাকালি মানে সময়ত মুকলি সভা হ'ব। তাৰ আগতে হৈছে কাম আছে, বেলেগ অন্যান্য অনুষ্ঠান আছে। মুকলি সভাত অংশগ্ৰহণ কৰিব মানে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰে মানে মুখ্যতঃ অংশগ্ৰহণ কৰিব। তাৰ লগতে BKWCৰ মানে সহকাৰী সদস্য, মুখ্য কাৰ্যকৰী সদস্য মানে শ্ৰীযুত ৰমিয় P নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰিব। তাৰ লগতে শিক্ষাবিদ বিনন্দ স্বৰ্গীয়াৰীয়েও ইয়াত ভাষণ ৰাখিব। এই ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে মানে বাথৌ আশ্ৰম বৰমা হাইস্কুল এখন বড়ো মিডিয়ামৰ মানে উল্লেখযোগ্য এখন অনুষ্ঠান আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ জৰিয়তে আমি বড়ো ভাষাক মাধ্যম হিচাপে স্বীকৃতি পোৱাৰ লগতে মাধ্যম হিচাপে জীয়াই ৰখাৰ কাৰণে প্ৰচেষ্টা চলোৱাৰ লগতে উন্নত মানৰ শিক্ষা দান কৰি মানে পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাৰ লগতে ৰাইজক শিক্ষাৰ প্ৰতি ধাউতি সৃষ্টি কৰা। এই হাইস্কুলত ৰিজাল্ট বৰ্তমানলৈকে এতিয়ালৈকে 13টা বেটছ পাৰ হৈ গৈছে, মানে 2010ৰ পৰা 2022লৈকে। তাত দেখিবলৈ পোৱা গ'ল, বিশ্লেষণ কৰিলে আমি পাম যে প্ৰত্যেক বছৰতে মানে ফেলৰ সংখ্যা নীল, পাছৰ সংখ্যা 100%। তাৰ লগতে ডিষ্টিংশ্যন, ষ্টাৰ মাৰ্ক মানে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পাই গৈছে।
এনেকৈ চালে দেখিবলৈ পাওঁ যে আমি যিখিনি ভাবিছিলোঁ সেইখিনি নহ'লেও অন্তত যিখিনি হৈছে সেইখিনি আগৰ চৰকাৰী শিক্ষানুষ্ঠানবিলাকে যি ফলাফল দেখুৱাইছিল তাতকৈ বেছি ভাল হৈছে। তাৰ কাৰণে ৰাইজৰ আদৰণি পোৱা গৈছে। बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि जिल्ला रौतायाव थानाय ब्रह्म अट'मबाइल्स बाजाज शोरूमा लाबोदों नोंथांनो कालि फुजानि दामाका स्पेशल अफार। खेबसेनो रां होना बायथारनायजों लोगोसे बेयाव फाइनान्सनि सुबिदाखौबो लानो हागोन। खोब खम बेसेनाव एबा 15,000 डाउन पेमेन्ट होनानै नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकखौ लानो हागोन। गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया। बाइकजों लोगोसेनो फुजानि गोबांथार गिफ्टबो मोननो हागोन। गिफ्टआव थागोन हेलमेट गंसे, 3 लिटार पेट्रल आरो मोनसे गोसो बोगथाबनो हानाय अनथोब। बे स्पेशल अफारा 24 अक्ट'बरनिफ्राय 31 अक्ट'बरसिम सोलिगोन।